নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল জ্ঞানসফুৰা আজি মই কেইটামান প্ৰশ্ন আপোনালোকলৈ আগবঢ়াইছো যেকেইটা আমাৰ বিভিন্ন কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় আজি প্ৰথম প্ৰশ্নটো হৈছে সঞ্জয় আৰু প্ৰিয়বন্ধুৰ ছদ্মনাম হৈছে ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া সোণাৰাম সাদ আৰু স্বৰ্ণ বৰুৱাৰ ছদ্মনাম হৈছে হেমচন্দ্ৰ বৰুৱা শিলবদ্ধৰ ছদ্মনাম হৈছে ৰেৱতী মোহন দত্ত চৌধুৰী ৰাচনা বৰুৱা আৰু বীণা বৰুৱাৰ ছদ্মনাম হৈছে ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা ৰঞ্জু হাজৰিকাৰ ছদ্মনাম হৈছে কুমুদ হাজৰিকা ৰখেশ্বৰ হাজৰিকাৰ ছদ্মনাম পবিত্ৰ কুমাৰ ডেকা ৰূপচন্দ্ৰ ভাগৱতীৰ ছদ্মনাম হৈছে শৰৎচন্দ্ৰ গোস্বামী শৈভৰ অভয়পুৰীয়াৰ ছদ্মনাম হৈছে পাৰ্বতী প্ৰসাদ বৰুৱা যদুৰ ছদ্মনাম হৈছে যতীন্দ্ৰনাথ দুৱাৰা ৰংমনৰ ছদ্মনাম হৈছে ৰবীন দে যশপতি শৰ্মাৰ ছদ্মনাম হ'ল কীৰ্তিনাথ বৰদলৈ ইন্দিৰা গোস্বামীৰ ছদ্মনাম হ'ল মামণি ৰয়ছম গোস্বামী মনাই বৈৰাগীৰ ছদ্মনামটো হৈছে মহেন্দ্ৰনাথ ডেকা ফুকন বুলাই শৰ্মাৰ ছদ্মনাম হৈছে ৰজনীকান্ত বৰদলৈ ভানুনন্দনৰ ছদ্মনাম হৈছে ডক্টৰ সূৰ্য কুমাৰ ভূঞা বিষ্ণুপ্ৰিয়া ৰাভা ঠাকুৰীয়াৰ ছদ্মনাম হৈছে বিষ্ণুপ্ৰসাদ ৰাভা নিৰ্মলা দেৱীৰ ছদ্মনাম হৈছে তীৰ্থনাথ শৰ্মা নীলা বাইদেউৰ ছদ্মনাম হৈছে নিৰ্মলপ্ৰভা বৰদলৈ নীলিম কুমাৰ ছদ্মনাম হৈছে হেমেন কুমাৰ শৰ্মা নিৰঞ্জন ফুকনৰ ছদ্মনামটো হৈছে ডক্টৰ হীৰেণ গোহাঁই নাচিকেতাৰ ছদ্মনাম হৈছে ভৱানন্দ দত্ত দেশৰ ছদ্মনাম হৈছে দেৱেশ্বৰ শৰ্মা দদাই ছদ্মনামটো হৈছে কীৰ্তিনাথ হাজৰিকা কাঞ্চন বৰুৱাৰ ছদ্মনাম হৈছে ভুৱন মোহন বৰুৱা কৃপাবৰ বৰবৰুৱাৰ ছদ্মনাম হৈছে লক্ষ্মীনাথ বেজবৰুৱা কেৰপাই শৰ্মাৰ ছদ্মনাম হৈছে বিনন্দ চন্দ্ৰ বৰুৱা এখুত ককাইদেউ হিমা দত্ত আৰু ন আইতাৰ ছদ্মনামটো হৈছে নৱকান্ত বৰুৱা ধন্যবাদ ভিডিঅ'টো আজিলৈ ইমানেই আছিলে যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব আৰু মোৰ এই চেনেলটোলৈ যদি পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব